মৰমৰ অকণিহঁত, তোমালোকক আজি মই এটা গল্প ক'ম। গল্পটোৰ নাম হ'ল মিছলীয়া গৰখীয়া। আৰু এই মিছলীয়া গৰখীয়া তোমালোকৰ পাঠ্যপুথিৰ ৯ নম্বৰ গল্প। পাঠ্যপুথিটোৰ নাম হ'ল কি? ঈশপৰ সাধু। ঈশপৰ সাধু ৯ নম্বৰ গল্পটো হ'ল মিছলীয়া গৰখীয়া। গৰখীয়া চিনি পোৱা? যিয়ে পথাৰত গৰু ৰাখে। এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। কি নামৰ? দেহিৰাম নামৰ। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। ক'ত গৰু চৰাই থাকে? পাহাৰৰ নামনিত। এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। কেতিয়া? এদিন দুপৰীয়া তাৰ মনত এটা কি বেয়া বুদ্ধি খেলালে। সেই বেয়া বুদ্ধিটো কি আছিল? সেই গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিলে, বাঘ ঐ, খালে ঐ, কোন ক'ত আছা, মোক বচা ঐ। এনেকৈ চিঞৰিবলৈ ধৰিলে। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জং লৈ উধাটো খাই আহিল। কোনে আহিল? গাঁৱৰ ৰাইজে। কি লৈ আহিল? জাঠি জং লৈ দৌৰি আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি খিৰিলিয়াই হাঁহিব ধৰিছে। গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি শপনি পাৰি তেওঁলোকে দিহাদিহি গুচি গ'ল। কেইদিনমান পাছত দেহিৰামে আকৌ ৰাউচি জুৰিলে, বাঘ ঐ, খালে ঐ, গৰু নিলে ঐ। এইবাৰো গয়াসকলে হাতে হাতে জাঠি জং লৈ বাঘ খেদিবলৈ ঢাপলিয়াই আহিল। কি লৈ আহিছিল? জাঠি জং লৈ। দুষ্ট গৰখীয়া এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। কি কৰিলে? হাত চপৰিয়াই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি গুচি গ'ল। এদিন সঁচাকৈ এটা বৰ ডাঙৰ বাঘ তাৰ সন্মুখত আগতে ওলাল। সি বাঘ ঐ, খালে ঐ বুলি চিঞৰি তাল ফাল লগালে। এদিন কি সঁচাকৈ কি ওলাল? বাঘ ওলাল। সিদিনা সি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, কোনেও নাহিল। কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনেও ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনে চিঞৰিছে। কি ভাবিলে? যে দেহিৰামে এইবাৰো এনেই চিঞৰি আছে। ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি হাবিলৈ গুচি গ'ল। কি কৰিলে বাঘে? ক'ত লৈ গ'ল? হাবিৰ মাজত লৈ গ'ল থাপ মাৰি ধৰি। মিছা কথা কোৱাৰ কাৰণে দেহিৰামৰ এনে দশা হ'ল। কিহৰ কাৰণে? মিছা কথা কোৱাৰ কাৰণে। ইয়াৰ আগত দুবাৰ সি ৰাইজক ঠগিছিল বাঘ বুলি। এতিয়া সঁচাকৈ বাঘ ধৰোঁতে গাঁৱৰ মানুহবোৰে বিশ্বাস কৰা নাছিল যে সি বাৰে বাৰে এনে কৈ থাকে, আমি নাযাওঁ। এইবাৰ সঁচাকৈ বাঘ ওলাই তাক ধৰি বনত লৈ গ'ল আৰু খাই পেলালে। বুজিলানে? তোমালোকে গল্পটো বুজি পালা যে মিছা কথা কেতিয়াও ক'ব নোৱাৰি। মিছা কথা ক'লে আমাৰ বেয়াহে হয়, ভাল নহয়। যাৰ কাৰণে দেহিৰাম এদিন নিজৰ আত্মাটো হেৰিব লগা হ'ল। গৰখীয়াটোৰ নাম কি আছিল? জানানে? গৰখীয়াটোৰ নাম আছিল দেহিৰাম। বাঘ ঐ, খালে ঐ, কোন ক'ত আছা, মোক বচা ঐ বুলি কোনে চিঞৰিছিল?
দেহিৰামে চিঞৰিছিল। গয়াসকলে হাতে হাতে জাঠি জং লৈ কিয় আহিছিল? দেহিৰামক বচাবলৈ আহিছিল। শেষত দেহিৰামৰ কি হ'ল? শেষত দেহিৰামে বাঘৰ হাতত প্ৰাণ দিব লগা হ'ল। কিহৰ কাৰণে? মিছা কথা কোৱাৰ কাৰণে। মৰমৰ অকণিহঁত, সেইকাৰণে তোমালোকে কেতিয়াও মিছা কথা নকবা কাকো। মিছা কথা ক'লে আমি এদিন বিপদত পৰিবই লাগে। ইয়াৰ পৰা আমি এইটোৱে শিকিলোঁ, মিছা কথা ক'লে আমি এদিন বিপদত পৰিবই লাগে। সেইকাৰণে তোমালোকে কেতিয়াও মিছা কথা নকবা। থেংক ইউ। আজিলৈ আহিলোঁ দেই।